শুনচাৱে হেলেই জুলাই মাহ দেখো পালাই হৈ আহি আগৰ দিনৰ কথাগিলাক চেৰেং চেৰেংটা মনত পৰিব ধৰিছে। আগতে জুনৰ 30 তাৰিখে আমাৰ ছোৱালী মুখাত তামাম ফূৰ্তি, পিছদিনাৰ বেজি আৰু স্কুলত যাব নালাগে। 10টামান বজাত স্কুলত ছাৰে আহি ক'ব কি লিখি নিব লাগিব আমি। তাৰ ভিতৰত কলপাত এশখান লেখাটো কিন্তু মেইন কাম আছিল। জুলাইৰ 1-2 তাৰিখে চব লিখি চাফা কৰাই আমাৰ লক্ষ্য। ঘৰৰ মানুহ মখাই যে কিমান বুজাৱে বোলে কলপাতকেইখান এতিয়া লিখবা নালাগে, সুখে কেৰকেটা লাগব বোলে। নাই, কোনো কাৰণতে নুশুনো কাৰো সেই বাণী। লক্ষ্য কেৱল লিখি মেলি সোনকালকে আজৰি হ'ব লাগে। কেচকেচনি ৰবা নৰি দেউতায়ো কলপাত কাটি আনে, লগতে চেকেনি কলম এটা আৰু অলপমান চেহি। কলপাত লিখি চাঙৰ তলৰ জেকা জাগাত থওঁ, নুশুকাক বুলি। পিছে 2 দিন পিছতে কলপাত সুখেই কেৰকেটা লাগে। আমি হলো খেতিয়কৰ চলি, গোটেই বাৰিষাটো বোকা পানীয়ে আমাৰ লগৰী। বেহুক পুৱাই মায়া জগে দিয়া যাৱেই চলি হালুৱেক চাহখিনি দিয়া বুলি। হনুকে ওলাই যাওঁ জলপানৰ চৰিয়া এটা পিঠিত বান্ধি। ওপৰৰ দিগিপে যদি বৰষুণ, তলৰ দিগিপে বোকা, তেওঁ হান নামানো, জলৌ জবৌকে যায়ে থাকোঁ। কাবাৰ আলি খচি ভাঙো, কাবাৰ ৰোৱা খচো, অন্তৰ বেটা চিহাকে গালি পাৰে, তথাপিও হান নামানো। পকা কঁঠালৰ লগত জলপান সানি আলিৰ মূৰত বহি খাই কেনে মজা লাগে কি বুজবো আজিৰ দিনত চলিয়ে। মৈত উঠি গোটেই পথাৰখন ঘূৰো, মাজে মাজে মায়ে গালি, বেমাৰ হলি আটা চিয়ান নাপাবি চলি, মাই বুলি। গুচি লোৱাৰ দিনা আমাৰ যি গতি, গোটেই কপল হৱেই সিন্দুৰেদি ভৰ্তি। আগৰ দিনৰ মানুহে খেতি কৰিছিল দেখোন 2-2.5 মাহ ধৰি। আজিকালিহে কিবা ট্ৰেক্টৰৰ কামাল, একদিনতে চব ফিনিছ। খেতি উঠাৰ পিছত মস্ত খানা এটা চবৰ ঘৰতে চলে। তাৰপিছত কেইদিনমানলৈকে খেতিয়ক হৈ আজৰি। তেতিয়া দিনত ৰ'দে বৰষুণে ঘূৰি ফুৰো, ভাগাৰো নালগে, দুখো নালগে, গৰমো নালগে, ঠাণ্ডাও নালগে, গাত দেখো বৰষুণৰ পানীও নপৰে। ইতাহে এখন কিবা ৰ'দ বৰষুণ দেখিলে ব্ৰইলাৰটোৰ নিচিনাকে খৰ সোমাও আহি দাউৰি। এটা বঢ়ি হাতত লৈ ওলামা আমি চিলড্ৰেন পাৰ্টি। ক'ত চেঙেলি আছে, ক'ত গড়ে, কেঁচেই টোপ আৰু জালৰ ৰছী। শান্তিবাৰীৰ গড় খাই চেঙেলি মাছ ধৰোৱা ভাইহাত এটাকে গনি। গধূল বেলা চোতালৰ মাজত ধাৰি পাৰি লৈ জালাক জুলুককে থাকে একো চাকি জ্বলে। মহ খেদবা মায়ে চোতালৰ কোণাত এটা জগা জ্বলি থৱে, তুহত জগা ৰিউকে জ্বলি থাকে। বুঢ়মাইৰ হাতত তালৰ পাতৰ বিচনীখান এনকে ঘূৰে, ইটাৰ দিনৰ ফেনেও পাত্তা নাপোৱে। আমি থাকো চলি দুটাই আকাশত যাৱা তৰা গয়ে লেখীয়া। মাজে মাজে দেউতাৰ মাত, ঘুমিতি নাজবি চলি, ভাত খাবা লাগব, আজি ভাতৰ লগত মাছ আছে। বুঢ়মায়ে কৱে সাধু কথা, এটা সোমাল বুঢ়া লৌপনিয়ালত থোৰা, 2টা সোমাল বুঢ়া লৌপনিয়ালত থোৰা। তেতিয়াতো নাছিল কোনো আমাৰ হোমৱৰ্কৰ বোজা। 30 তাৰিখে কলপাতকেইখন উলিয়াই চালি সুখেই কেৰকেটা লাগি থাকে। আকৌ সেইমখা লেখা দেখি আমাৰ বুঢ়মায়ে থৰুৱা কেইডাল উলিয়াই হাঁহে।